মোৰ আগত পইচাখিনি পেলাই দিছে। মই বেংকত মানে পইচা উলিয়াব আহিছিলো। মই পইচাখিনি লৈ SBI মই পইচাখিনি লৈ মানে মই স্কুটিত মানে থৈছো, থওঁতে মানে দেখাই দিছে পইচা পৰি আছে। মই ভাবো পইচাখিনি উঠাব খোজোতেই হঠাৎ মই গম পাই গলো এইগৰাকী মহিলাই SBI বেংকৰ পৰা 50,000 টকা উলিয়াই আহোঁতেই সংঘটিত হ'ল ভয়ংকৰ ঘটনা। পইচাখিনি লৈ স্কুটিত থৈছিলহে মাত্ৰ 1 ছেকেণ্ড। বিহাৰৰ মনোজ কুমাৰ নামৰ এই চোৰটোৱে দেখুৱাই দিছিল পইচা পৰি থকা বুলি। পিছে পৰি থকা পইচাখিনি বুটলিব খোজোতেই সংঘটিত হ'ল ভয়ংকৰ ঘটনা। মহিলাৰ স্কুটিৰ পৰা টকা লৈ উঠা হ'ল বিহাৰৰ মনোজ কুমাৰ। পিছে দিন বেয়া আছিল বপুৰাৰ। ৰাইজে খেদি খেদি আটক কৰিলে লম্পট মনোজ কুমাৰক। মানে পইচা উলিয়াব আহিছিলো। মই পইচাখিনি লৈ SBI মই পইচাখিনি লৈ মানে মই স্কুটিত মানে থৈছো, থওঁতে মই 1 ছেকেণ্ড মানে হোৱা নাই অহা। তাৰে পিছত মোক মানে দেখাই দিছে পইচা পৰি আছে। মই ভাবিলো এই মানে কমাৰ্চৰ ল'ৰা দুজন আছিল, মই ল'ৰা দুটা নেকি, মই মানে বুটলি সিহঁতক দিম। মই বুটলি থাকোঁতে মোৰ মানে মাইণ্ডটো মানে হেৰি গৈছে বোলে নহয়। মই মানে চাইছো সি লগে লগে মানে বেগটো উলিয়াই মানে প্ৰথম লাহে লাহে গৈ আছে। যেতিয়া মই দৌৰিছো তাৰ পিছে সি তাত মানে পেলাই দিছে। বেগটো পেলাই কিনে দৌৰিব খুজিছে, বাকীটো মানে ধৰিলে মানে ভালে হ'ল। এইখিনিয়ে খাই নিব বিচাৰিছিল। 50,000 আছিল। বেংকৰ পৰা উলিয়াইছে।